তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু বহুত দিন ধৰি ব্লগ ভিডিঅ' দিব পৰা নাই, আৰু তথাপিও আজি এটা ব্লগ ভিডিঅ' দিছোঁ, কিয়নো আজি এইটো ব্লগত আপোনালোকক একো নেদেখুৱাওঁ বা কিবা নকৰোঁ। তথাপিও মানে এটা আজি মনটো বহুত ভাল লাগিছে, কিয়নো আজি মোৰ ইউটিউবত 500 ছাবস্ক্ৰাইব কমপ্লিট, সেইকাৰণে আজি ব্লগটো দিছোঁ আৰু আপোনালোকে ব্লগটো চাই থাকক। পিছত ধৰক দুমাহমান ভিডিঅ' দিবই পৰা নাই। আৰু মই ইউটিউব চেনেলটো খুলিছিলোঁ কেতিয়া? মাৰ্চৰ 11 তাৰিখ। মাৰ্চৰ 11 তাৰিখ খোলাৰ পিছত ধৰক 2-3 মাহ ভিডিঅ' দিয়া নাই। জুন মাহৰ পৰা ধৰক অলপ দি আছোঁ, জুন মাহৰ পৰা ভিডিঅ' দি আছোঁ। পিছত দিয়াৰ পিছত এই 2-3 মাহত আপোনালোকে বহুত ছাপোৰ্ট কৰিছে মোক, আৰু আজি মোৰ 500 ছাবস্ক্ৰাইব কমপ্লিট। আৰু এনেকৈ আপোনালোকে মোক আগলৈ ছাপোৰ্ট কৰি থাকিব, যাতে মোৰ 1K ছাবস্ক্ৰাইব যাতে অতি সোনকালে কমপ্লিট হৈ যায়, আৰু মই আশা কৰিছোঁ আপোনালোকে কৰিব। আৰু যদি মোৰ 1K ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়, তেনেহ'লে এটা পাৰ্টি দিয়া হ'ব। তাত আপোনালোক সকলোকে মাতিম, আহিব যিকেইজনক চিনি পাওঁ, আৰু যিকেইজনক চিনি নাপাওঁ মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব, মোক কণ্টেক্ট কৰিব। এইখিনিতে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, কিয়নো বহুতে মোৰ ভিডিঅ' চাই পেলাই গুচি যায়, কিন্তু ভিডিঅ'ত লাইক নকৰে, ছাবস্ক্ৰাইব নকৰে। সেইসকলক কৈ আছোঁ, আপোনালোকে ভিডিঅ'বিলাক চাই লাইক নিদিয়ে, ছাবস্ক্ৰাইব নকৰে, এনেকৈ কৰিলেতো ভাল নালাগে। আপোনালোকে অলপ কষ্ট কৰি হ'লে, আপোনালোকৰতো একো পইচা নালাগে, একো নালাগে, আপোনালোকৰ কষ্ট নহয়, খালী হাতৰ আঙুলিটো দি পেলাই এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে ইমান টান পায় কিয়? এটা ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া আপোনালোকে বেলেগ ডাঙৰ ক্ৰিয়েটৰক ছাবস্ক্ৰাইব কৰে, আমাক সৰু ক্ৰিয়েটৰ বুলি ছাবস্ক্ৰাইব নকৰে। কি আপোনালোকৰতো একো কষ্ট নহয়, খালী এটা ছাবস্ক্ৰাইব ফেন, এইটো অলপ কষ্ট কৰি প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাকী এতিয়া ইউটিউবৰ কথাটো পাতিলোঁ, এতিয়া অলপ ভিউটো চাওক। আমাৰ ঘৰৰ কাষৰ এতিয়া এইটো চাওক, ইয়াত মৰাপাট ধুইছে, এইটো লাৰি থৈছে শুকাবলৈ। এইফালে চাওক কি ধুনীয়া প্লেচ, এইফালে পানী চানী আছে একদম, ইয়াত মৰাপাটবিলাক ধুইছে। আৰু এইফালে ভিউটো চাওক কি ধুনীয়া, গছ টছ আছে, এইফালে খেতি চেতি আছে, ইয়াত পূৰা চাহ পৰি আছে। এইফালে চাওক, সেই আগত সেইটো বাৰ্জাৰৰ কোম্পানী আছে, মই জুম কৰি দেখুৱাই দিছোঁ। এইফালে সেইটো কোম্পানী আছে, আৰু ইয়াত আমাৰ চাং এটা আছে। আৰু এইটো চাওক, আমাৰ ছাগলীটো চাওক ইয়াত শুই আছে। আৰু এইটো হ'ল আমাৰ ঘৰত যোৱা ৰাস্তা, এইফালে চিধা কৰি পেলাই সোমালি হ'ল। নেক্সট ভিডিঅ'ত মোৰ ঘৰৰ এটা ভিডিঅ' দিম। এজনে কমেণ্ট কৰিছিলে মোৰ ভিডিঅ'ত যে তোমাৰ ঘৰৰ ভিডিঅ' দিয়া বুলি, সেইকাৰণে মই নেক্সট ভিডিঅ'ত দিম। আৰু এইফালে চাওক, আমাৰ ঘৰৰ সন্মুখত পানী, আৰু এইবিলাক চাওক ফুল ফুলি আছে। এইটোৱে হ'ল আমাৰ ঘৰৰ সন্মুখৰ ভিউটো। আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে আহিব পাৰ্টিটোত। আৰু যিসকলে মোৰ লগত কণ্টেক্ট কৰিব বুলি বিচাৰি আছে, তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰক। তেনেহ'লে আজিৰ কাৰণে বাই। এতিয়া আকৌ দেখা হ'ব নেক্সট ভিডিঅ'ত।